পাহি আৰু জীৱন.com। পাহি মোৰ প্ৰেমিকা, মৰম লগা মুখখনেৰে সেই যে ওঠৰ তলত তিল থকা ছোৱালীজনী, DH কলেজৰ 5th চেমৰ সেই ছোৱালীজনী। তাইক মই পাগলৰ দৰে ভাল পাওঁ। তাইক লৈ জীয়াব বিচাৰোঁ জীৱনটো। তাইক আলফুলে বুকুৰ মাজত সুমুৱাই বিচাৰিব খোজোঁ জীয়াই থকাৰ আমেজ। বিদ্যা শপত কৈছোঁ, তাইক দেখিলে ৰাজধানী এক্সপ্ৰেছৰ ৰেলগাড়ীখন মোৰ বুকুৰ মাজত চলা দি চলি যায়। উফ, কি তাই চাৱনি, সঁচাকৈ পাগল হৈ যাওঁ। তাইৰ লগত কথা পাতিব বিচাৰোঁ কলেজৰ অডিটৰিয়াম নাইবা বকুলজোপাৰ তলত, নহ'লে কলেজ কেণ্টিনত। হাতত হাত থৈ পাৰ কৰিব বিচাৰোঁ ঘণ্টাৰ পিছত ঘণ্টা। চালা কেতিয়াবা বেলেগৰ বাইক এখনত হ'লেও তাইক লৈ লং ড্ৰাইভত যাবলৈ বিৰাট মন যায়। KFC, KRC নাইবা কোনোবা 5 ষ্টাৰ হোটেলত তাইক লৈ এসাঁজ খাবলৈ মন যায়। দৰিদ্ৰতাই নগছা কোনোবা ৰেষ্টুৰেণ্টত ৰঙা নীলা লাইটৰ মাজত মিউজিকৰ তালে তালে নাচিব কিমান যে ভাল লাগিব তাইৰ হাতত হাত থৈ। ধুৰ, এইবোৰ সপোন আমাৰ দৰে মানুহৰ। জীৱন.comৰ কোনোবা পেজত আমাৰ দৰে বেকাৰ মানুহৰ হতাশা, বেদনা আৰু বিফলতাৰ কাহিনীয়ে ভৰি থাকে, ঠিক মোৰ কাহিনীৰ দৰে। পাহি মোৰ প্ৰেমিকা, ৰ'ব, ভুল বুজিছে আপুনি। আচলতে গোটেই কলেজখনে জানে, হয়তো তাইও। কিন্তু আজিলৈকে মই তাইক ক'ব পৰা নাই মুখ খুলি ভাল পোৱাৰ কথাবোৰ। কম কি বুলি, বেকাৰ চাল্লা। মই কেনেকৈ ৰাখিম তাইক দুখত? আপোনজনক কি দুখত ৰাখিব পাৰি নেকি? আপুনিয়ে কওকচোন। সুখত ৰাখিবলৈ হাতত ফুটাকৰি এটাও নাই। সপোনবোৰ ঢেৰ ডাঙৰ, বাওনা হৈ চন্দ্ৰলৈ হাত মেলো। দুখীয়াৰ হেনো সপোন বেছি, কোনোবাই কয়। হয়, ময়ো দেখোঁ সপোন। পাহি, মই আৰু আমাৰ আহিব লগা মৰম লগা পোনাটিক লৈ। আমি দুটা, আমাৰ মাত্ৰ এটা। তাইক নিজৰ কৰাৰ পিছত ধুনীয়াকৈ ঘৰ এটা, আগফালে পাহিয়ে ভাল পোৱা ফুলৰ বুফেট, ঘৰৰ ফ্ল'ৰত ইটালিয়ান মাৰ্বল, টাইমতে সজোৱা ঘৰটো, সৰুকৈ গাড়ী এখন, নিজাকৈ বাইক এখন, নাই বাইক নালাগে, স্কুটি এখন হ'লেই হ'ব। অন্ততঃ পিছত তাই পোনাটোক স্কুলত থ'ব পাৰিব। নিজেও জানো সেইবোৰ সপোনহে মাত্ৰ, এইবোৰ পূৰণ কৰিব নোৱাৰোঁ সেইটো জনমত। এইবোৰ জনাৰ পিছতো কিয় জানো তাইক লৈ ইমানকৈ ভাবোঁ, কেতিয়াবা নিজকে চৰিয়াব মন যায়, অথচ নিৰূপায়। তাই বাৰু ভাবেনে কেতিয়াবা মোৰ কথা? নে কলেজৰ আগফালে চিগাৰেট হুপি থকা মই তোক নষ্ট ল'ৰা বুলি ভাবে? নাই পাই, প্লিজ তেনেকৈ নাভাবিবা, ঘিণ নকৰিবা মোক অন্তত। তুমি জানা তুমি পঢ়া কলেজখনৰ এসময়ত মই ফাৰ্ষ্ট ক্লাছ লৈ পাছ কৰা, বেকাৰ বৰ্তমান। এইবোৰ বহুত কথা। চাৰ্টিফিকেটখিনি নামতহে আছিল, জ্বলাই দিলোঁ মদ খাই মাতাল হৈ। সফল হ'ব নোৱাৰিলোঁ। চাৰ্টিফিকেটৰ ভাল মাৰ্কছ থকাৰ পিছতো যেতিয়া শইকীয়া ঠিকাদাৰৰ ল'ৰাটোৱে মই পাব লগা চাকৰিটো পাই যায়, থাকোঁ মোটা অংকৰ বিনিময়ত, তেতিয়া সমাজখনলৈ আঙুলি টোৱাই চিঞৰি চিঞৰি ক'বলৈ মন যায়, হয় মই বেকাৰ। এটা কথা, আজিকালি তোমাক চাবলৈ কলেজৰ মুখত ৰৈ থাকোঁতে চিগাৰেটৰ ধোঁৱাৰে সপোনখিনি ছাই কৰাৰ চেষ্টা কৰে। বুকুখন বিষাই, চিগাৰেটৰ ধোঁৱাই অৱসাদ পাহৰাই। চকুৰ আগতে যে কি হৈ গ'ল, সপোনবোৰ এফালৰ পৰা শেষ। তোমাক নিজৰ কৰিব খুজি অফিচে অফিচে বায়'ডাটা লৈ ঘূৰি ফুৰাত ভাগৰি পৰিছিলোঁ। দুচকুত এই বুকু সপোন আছিল, অথচ সপোনৰেতো তোমাক নিজৰ কৰিব নোৱাৰিম। সপোনত তোমাক বহুবাৰ কপালত ৰঙা জোনবাইটো আঁকি দিছোঁ, কিন্তু দিঠকত তুমি ক'ত হেৰাই যোৱাব? এনেকৈয়ে এদিন তোমাৰ কলেজলৈ অহা বন্ধ হৈ পৰিব। হোৱাটছএপ বা ফেচবুকত তোমাৰ এংগেজমেণ্ট নতুবা বিয়াৰ ফটো ওলাব।
কোনোবা ধনীৰ একমাত্ৰ ল'ৰাজনক স্বামী মানি তেওঁ নামৰ শিৰত সেন্দুৰ আঁকি বিদায় ল'বা আৰু মই চাগৈ এনেকৈয়ে পৰিলোঁ মদ আৰু চিগাৰেটক সাৰথি কৰি আৰে জোৰ কৰি তোমাক নিজৰ কৰি ৰাখিব নোৱাৰোতো নাইবা তোমাৰ দেউতাৰ কাকতি মিনতিওতো কৰিব নোৱাৰো এইবোৰ বাদ দিয়া ভাবিছোঁ পিতাইৰ লগতে অহাবাৰ খেতিত ধৰোঁ হালোৱা গৰু এহাল গোটাব লাগিব যদি মোৰ প্ৰেমৰে জীয়াই থাকিব পাৰা আহিবাচোন ঘৰৰ ওচৰৰ কেঁকুৰিটোলৈ ভৱিষ্যতৰ সপোনখিনি আৰম্ভ কৰিবলৈ নোৱাৰিলে বাদ দিবা আৰে বিন্দাছ প্ৰেমিক আমি তোমাক নোপোৱাৰ বাবে ট্ৰেজেডি ফালি তোমাৰ চোতালত চিঞৰিবলৈ নাযাওঁ তুমি গুচি যাবা আৰু মই হেনেদৰেই পৰি ৰ'ম শেষত থাকি যাব জীৱন.com তোমাৰ বাবে আঙুঠি এটা বনাই ৰাখিছোঁ ৰাতি হাজিৰা কৰা পইচাৰে লগতে নীলা ৰঙৰ পাটৰ কাপোৰ এযোৰ নীলা মোৰ প্ৰিয় তোমাক বৰ ধুনীয়া লাগিব আৰু আঙুঠিৰ জোখ মিলি যাব ধুনীয়াকৈ তোমাৰ আঙুলি পাৰিলে আহিবাচোন মোৰ ভগা বজালৈ সপোনটি পূৰাবলৈ হিতি জীৱন.com